আসামোলজি চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল ইউনিফৰ্ম চিভিল কোড এক্ট অৰ্থাৎ অভিন্ন দেৱানী বিধি আইন গৃহীত কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কি? উত্তৰ উত্তৰাখণ্ড। উত্তৰাখণ্ড হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য য'ত 2024 বৰ্ষৰ 7 ফেব্ৰুৱাৰীত ইউনিফৰ্ম চিভিল কোড এক্ট বিধানসভাত গৃহীত হয়। সৰোজিনী নাইডুৱে কোনখন ঘূৰণীয়া মেজমেল অৰ্থাৎ ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল? উত্তৰ দ্বিতীয় ঘূৰণীয়া মেজমেল। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল 1931 চনত লণ্ডনত। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতিৰ আসন গ্ৰহণ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ নাগেন্দ্ৰ সিং। ন্যায়াধীশ নাগেন্দ্ৰ সিঙে 1985 চনৰ পৰা 1988 চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। 42তম সংশোধনীত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কেইটা শব্দ যোগ দিয়া হৈছিল? উত্তৰ 3টা শব্দ যোগ দিয়া হৈছিল আৰু এই 3টা শব্দ হ'ল ছ'চিয়েলিষ্ট অৰ্থাৎ সমাজবাদী, সেকুলাৰ অৰ্থাৎ ধৰ্ম নিৰপেক্ষ আৰু ইণ্টিগ্ৰিটি অৰ্থাৎ অখণ্ডতা। ভাৰতীয় সংবিধানৰ 42তম সংশোধনী কৰা হৈছিলে 1976ত। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিছিল? উত্তৰ 1950 চনত। 1950 চনত সাহিত্য সভাৰ অধিৱেশন মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হৈছিল। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিৰোধ কৰি কোনগৰাকী ভাৰতীয় কবিয়ে নাইটহুড উপাধি ঘূৰাই দিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। বায়ুৰ চাপ অৰ্থাৎ এটমস্ফেৰিক প্ৰেছাৰ জোখা যন্ত্ৰৰ নাম কি? উত্তৰ বেৰোমিটাৰ। ষ্টাডি অফ ফচিল অৰ্থাৎ জীৱাশ্ম অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ পেলিঅন্টলজি। 2024 বৰ্ষৰ ICC T20 পুৰুষৰ বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ৱেষ্ট ইণ্ডিজ আৰু USA। এই বিশ্বকাপ অহা 2 জুনৰ পৰা 29 জুনলৈকে অনুষ্ঠিত কৰা হ'ব। এন এৰা অফ ডাৰ্কনেছ দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? উত্তৰ শশী থাৰুৰ। কোনবিধ গেছে আটাইতকৈ বেছি বায়ু প্ৰদূষিত কৰে? উত্তৰ কাৰ্বন মন'অক্সাইডে। কি গ্ৰন্থি বা গ্লেণ্ডে ইনচুলিন নিঃসৰণ কৰে? উত্তৰ পেনক্ৰিয়েছে। কলম্বো কোনখন দেশৰ ন্যায়িক আৰু কাৰ্যবাহী ৰাজধানী অৰ্থাৎ জুডিচিয়েল আৰু এক্সিকিউটিভ কেপিটেল হয়? উত্তৰ শ্ৰীলংকা। বিশ্বৰ তৃতীয় সৰ্বাধিক জনসংখ্যা থকা দেশখন কি? উত্তৰ USA। প্ৰথমখন হৈছে চীন আৰু দ্বিতীয়খন হৈছে ভাৰত। হেগা উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ নাগালেণ্ডত। 2023 বৰ্ষত জ্ঞানপীঠ বঁটা কোন কেইগৰাকী ব্যক্তিয়ে লাভ কৰে? 2023 বৰ্ষত জ্ঞানপীঠ বঁটা দুগৰাকী ব্যক্তিয়ে লাভ কৰিছিল। এই দুগৰাকী ব্যক্তি হ'ল উৰ্দু কবি গুলজাৰ আৰু সংস্কৃত পণ্ডিত ৰাম ভদ্ৰাচাৰ্য। 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিখন কি আছিল? উত্তৰ অনুৰ। এয়া আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।